নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইটো ভিডিঅ' 19 তাৰিখৰ আছিলে, যিহেতুকে ভিডিঅ'বোৰ দিয়া যোৱা নাছিল, সেয়েহে আজি দিলোঁ। আৰু মই ষ্টেটিষ্টিকৰ ক্লাছ কৰি অলপ বাহিৰলৈ বুলি গ'লোঁ। বাহিৰৰ পৰা আহি একেবাৰে ৰুমত বহি ল'লোঁ। মোৰ লগৰজনীৰ ভুল হোৱাৰ বাবে ভুলবোৰ শুধৰ কৰি আছিল। আৰু ক্লাছবোৰ মানে বহুত গেপ থাকে বাবে আমি গোটেইকেইজনীয়ে লগ হৈ কথা পাতি থকা যায়। আৰু মই বেছি কথা নাপাতোঁ, সিহঁতৰ কথাবোৰ শুনি থাকোঁ। বাকী ক্লাছৰ টাইম হৈ গ'ল, আকৌ ক্লাছলৈ বুলি গ'লোঁ। ক্লাছ কৰি মই ঘৰলৈ বুলি ওলালোঁ। এইকেইদিন দোকানবোৰ বন্ধ থকা বাবে মোৰ লগত পেজ নাছিলে আনা, মই আজি কলেজত গৈ দোকানৰ পৰা পেজ কিনিলোঁ আৰু কিনিয়ে মই এছাইনমেণ্ট লিখাত লাগি গৈছোঁ। মানে আজি গোটেই দিনটো মই এছাইনমেণ্ট লিখাতে লাগিছিলোঁ। এছাইনবোৰ লিখি মানে মোৰ অৱস্থা একদম বেয়া হৈ গৈছে। আৰু লিখিলেতো পাত নষ্ট হ'ব, সেই মোৰ চাগে 4টামান পাত নষ্টই হৈছে। বাকী এছাইনমেণ্ট জমা দি মই ঘৰলৈ ওলালোঁ। বাকী আজিলৈ বাই বাই, টাটা, নেক্সট ভিডিঅ'ত লগ পাম।